Hello my dear friends, কি খবৰ আপোনালোকৰ মোৰ নাম জয় সক্ৰেটিছৰ ভক্ত মই ফ্ৰেন্ডছ বৰ্তমান অসমত এজন প্ৰফেসৰ পনষ্টাৰ ওলোৱাৰ লগতে এজনী ফিমেল পনষ্টাৰো ওলাইছে আৰু তাইও দিছপুৰ কলেজৰ প্ৰফেসৰ বুলি জানিব পাৰিছো আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ অসমৰ জ্ঞানী ভদ্ৰ সমাজ এই ছোৱালীজনীক মহিলাজনীক অলপো দুখাৰোপ কৰিব খোজা নাই কিয়নো আমাৰ বৰ্তমান এখন আইন আছে আৰু এই আইনে কয় যে কোনো মহিলাই যাৰ লগত ইচ্ছা তাৰ লগতে যৌন সম্পৰ্ক কৰিব পাৰে এয়া তাইৰ অধিকাৰ আছে আৰু এই আইনৰ ওপৰত সমালোচনা নোহোৱা নহয় হৈছিল কিন্তু এই আইন তেনেকৈ বলবৎ হৈছিল আৰু চলি আছে গতিকে তাৰ ভিত্তিত মহিলাজনীৰ অলপো দুখ নাই কিন্তু ফ্ৰেন্ডছ এই আইন একেবাৰে গ্ৰহণযোগ্য নহয় কিয়নো আমাৰ পূৰ্বপুৰুষৰ পৰাই আমাৰ ভাৰতীয় সংস্কৃতি আৰু অসমৰ সংস্কৃতিও এয়াই কয় যে বিবাহৰ আগত যৌন সম্পৰ্ক উচিত নহয় আৰু বিবাহৰ পিছত কেৱল হাজবেণ্ডৰ হৈতেহে যৌন সম্পৰ্ক কৰিব লাগে আৰু এই সংস্কৃতিক শেষ কৰি নতুন আইন বলবৎ হৈছে কিন্তু ফ্ৰেন্ডছ এই সংস্কৃতিৰো এক মূল তত্ত্ব আছে আৰু তেনেকৈ আমাৰ জ্ঞানী লোকসকলে এই সংস্কৃতি পালন কৰিছিল বিবাহৰ আগত কিয় যৌন সম্পৰ্ক কৰিব নালাগে তাৰো বহুত ৰিজন আছে হেয়া হয়তো আপোনালোকে জানে কিন্তু বিবাহৰ পিছত কেৱল হাজবেণ্ডৰ হৈতে কৰিব লাগে আৰু বেলেগৰ লগত কৰিব নালাগে তাৰো এক বিশেষ ৰিজন আছে আৰু সেই ৰিজনটো আজি মই আপোনালোকক এই ভিডিঅ'ত জনাব বিচাৰিছো ফ্ৰেন্ডছ যৌন সম্পৰ্কৰ দ্বাৰা সাইন্টিফিক্যালি বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে যাক সেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ বুলি কোৱা হয় যেনেকৈ HIV AIDS আৰু তেনেকৈ বহুত ধৰণৰ ভাইৰেল ডিজিজ বা বেক্টেৰিয়েল ডিজিজ হ'ব পাৰে আৰু এটা কথা যেতিয়া বিবাহ কৰোৱা হয় বিবাহৰ আগত কিয় কৰিব নালাগে তাৰ মেইন ৰিজন হ'ল এইটো যে বিবাহৰ আগত আমি দেখা পাও যে আমাৰ বিভিন্ন বংশ চোৱা হয় বিবাহ ছোৱালীজনীৰ ল'ৰাজনৰ তাৰো এক মূল তত্ত্ব আছে কাৰণ সেই বংশৰ জৰিয়তে কিছুমান ক্যালকুলেশনস থাকে কুণ্ডলিত কিবা কিবি লিখা থাকে বা সাইন্টিফিক্যালি আমি যদি চাও তেতিয়ালে আমাৰ জিনত আমাৰ তেজত আমাৰ বিভিন্ন ধৰণৰ ডিজিজ থাকিব পাৰে আমাৰ বংশৰ লগত জড়িত হয় আৰু যদি আমি তেনেকুৱা এজনী ছোৱালীৰ লগত যদি আমি বিবাহত আবদ্ধ হওঁ তেতিয়ালে আমাৰ যি নেক্সট অফস্প্ৰিং আছে সেই অফস্প্ৰিঙত সেই ক্যাৰেক্টাৰ কিছুমান সেই বেমাৰ কিছুমান আহিব পাৰে আৰু যাৰ ফলত আমাৰ পৰিয়ালটো কোনো ধৰণৰ সুখৰ নহব এক ভয়ানক ডিজিজ হ'ব পাৰে আৰু যাৰ ফলত আমাৰ পৰিয়ালটো শেষ হৈ যাব পাৰে আৰু তাৰ ভিত্তিতে এনেকুৱা ধৰণৰ বংশ চোৱা হয় যে সেই বংশত কেনেকুৱা ধৰণৰ তাৰ উপৰি এজনী ছোৱালীৰ ক্যাৰেক্টাৰ কেনেকুৱা হেয়া বংশ চাইও অলপমান অনুমান কৰিব পৰা যায় কিন্তু এয়া স্পষ্ট নহয় কিন্তু আমি এটা অধ্যয়ন কৰিব পাৰো যে কেনেকুৱা ধৰণৰ এজনী ছোৱালী হ'ব পাৰে সো সেই কাৰণে তেনেকুৱা ধৰণৰ বিবাহৰ আগত বিভিন্ন ধৰণৰ বস্তু চোৱা হয় আৰু বিবাহৰ পিছত যদি আমি এইটো যদি স্বাধীনতা দিয়া হয় তেতিয়ালে ইয়াৰ কোনো অৰ্থই নাথাকিল বিবাহৰ আগত যি আমি আলোচনা কৰো ছোৱালীজনীৰ পৰিয়াল চোৱা কিবা চোৱা এটা এই ছোৱালীজনীয়ে এজন যুৱকৰ হৈতে যৌন সম্পৰ্ক কৰিছে সো সেই যুৱকজনৰ বিভিন্ন ধৰণৰ ডিজিজও থাকিব পাৰে আৰু সেই ছোৱালীজনী সেই ডিজিজটো তেতিয়া কেৰি কৰিব আৰু সেই ডিজিজটো কেৰি কৰি কেনে নিজৰ হাজবেণ্ডৰ লগতো যৌন সম্পৰ্ক কৰিব অৰ্থাৎ নিজৰ হাজবেণ্ডো সেই HIV AIDS হৈ যাব পাৰে যদি সেই ল'ৰাজনৰ যদি HIV AIDS আছে অফস্প্ৰিঙলৈকে যাব পাৰে আৰু তেনেকৈ গোটেই পৰিয়ালটো শেষ হৈ যাব পাৰে গতিকে সেই কাৰণে যৌন সম্পৰ্ক কেৱল এজনৰ লগত কৰিব লাগে এয়া সাইন্টিফিক্যালি কোৱা হৈছে যে যৌন সম্পৰ্ক মাল্টি পাৰ্টনাৰ্ছৰ লগত কৰিব নালাগে গতিকে এই আইনে এই বেমাৰ বিয়পাৰ এক দিশ দেখুৱাই দিছে যে আমি সমাজখন আমাৰ ধ্বংস হৈ যাক আমি কেৱল নিজৰ স্যাটিসফ্যাকশন পূৰণ কৰিব লাগে আগৰ সময়ত সংস্কৃতি অনুযায়ী এজনী ছোৱালী যেতিয়া বিয়া হয় তেতিয়া আৰু বেলেগৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰে এনেকুৱা ধৰণৰ আছিল যে 7 জনমলৈকে হাজবেণ্ডৰ লগত থাকিব লাগিব কিছুমান সংস্কৃতি ভুল আৰু তাৰ কাৰণে সংস্কাৰো কৰা হৈছে আইনৰ জৰিয়তে কাৰণ এজন হাজবেণ্ডে যদি এজনী মহিলাক যদি অত্যাচাৰ কৰি থাকে সেই মহিলাজনী হাজবেণ্ডজনৰ লগত কেনেকৈ থাকিব আৰু সেই কাৰণে ডিভোৰ্স বা তালাক এইবোৰ বস্তু আইনত আহিছে যাৰ যি আইন আমি এপ্লাই কৰি কিনে আমি কাৰোবাৰ লগত যদি আমি সুখত থাকিব পৰা নাই আমি তাৰ পৰা উলিয়াই আহিব পাৰো আৰু তাৰ ৰিজন যদি যৌনতা হ'ব পাৰে যে মই এই হাজবেণ্ডজনে মোক স্যাটিসফাই কৰিব পৰা নাই ফিজিক্যালি সো মই সেই শান্তিটো পোৱা নাই সেই ডিজায়াৰটো মই কমপ্লিট কৰিব পৰা নাই সেক্সুৱেল ডিজায়াৰ বুলি যেটো কয় হেতুৰ কাৰণে ছোৱালীজনী আমাৰ পৰা ডিভোৰ্সও ল'ব পাৰে তাতটো কোনো ধৰণৰ হস্তক্ষেপ কৰা হোৱা নাই গতিকে তাৰ সলিউশনটো এইটো কাৰণ এজন উকিলে এটা ফেসবুকত আপডেট দি সকলোবোৰ কথা লিখিছে যে এনেকুৱা ধৰণৰ গতিকে কেনেকৈ এই মানে কষ্টকৰ জীৱন লৈ কেনে গোটেই জীৱন ভুগিব তাইৰ অধিকাৰ আছে তো তাৰ সলিউশন এইটোৱে যে তুমি ডিভোৰ্স লোৱা আৰু যাৰ লগত মন যায় তাৰ লগত কৰা
গতিকে এই আইন সেইকাৰণে ফ্ৰেণ্ডছ গ্ৰহণযোগ্য নহয়, কোনো ধৰণৰ প্ৰয়োজন নাই। আমাৰ ভাৰতীয় আইনত বহুতো আইন সংস্কাৰ কৰিব লগা আছে, সেইবোৰ কিন্তু এতিয়ালৈকে সংস্কাৰ হোৱা নাই। যেনেধৰণে আজি অভিজিত নীলক যেনেকৈ হত্যা কৰা হ'ল, মব লিঞ্চিং, আজি সেই ক্ৰিমিনেলসকল এতিয়াও হয়তো আছে, ওলাইছে, তাৰ কোনো খবৰ নাই। কিন্তু সিহঁতৰ যে ফাঁচি হ'বনে নহয় তাৰ কাৰণে আমাৰ মানুহে মাতিব লাগে। কিমান ক্ৰিমিনেল আৰামছে খোলা আকাশত ঘূৰি আছে, সোনকালে তেওঁলোকক মানিজ কৰা নহয়, এনেকৈ কেছ চলি থাকে, কিমান কেছ পেণ্ডিং হৈ আছে। আমি আন্দোলন কৰিব লাগে, তেওঁক ফাঁচি দিয়ক, তেওঁক ফাঁচি দিয়ক। তাৰপিছত তাৰ উপৰিও হত্যা কৰাৰ পিছতো তেওঁলোকৰ এটা অপৰচুনিটি থাকে কাৰোবাক ক্ষমা বিচাৰিব যে মোক ক্ষমা কৰি দিয়ক, তাৰ পৰা ফাঁচিৰ পৰা মুক্ত হ'ব আৰু জেলৰ পৰা ওলাই কেনে আৰু ক্ৰাইম কৰিব। তেনেকুৱা কিমান ৰিপৰ্ট আছে। চ' তেনেবোৰ ক্ষেত্ৰত আমাৰ আইন সংস্কাৰো হোৱা নাই, কিন্তু অপ্ৰয়োজনীয় কিছুমান ক্ষেত্ৰত আইন নতুন নতুন বনাই আছে, যি আমাৰ সমাজক এক কলংকিত কৰিব পাৰে। যদি এই ছোৱালীজনীয়ে যদি, আৰু ইয়াৰ ৰিজাল্ট আপোনালোকে গমে পালে যে এই ল'ৰাজনে কি কৰিলে, যে কেমেৰা কৰিছে, তাইৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই। যদি কানেকশ্যন থাকিলে ছোৱালীজনী সঁচা কথাটো ক'লে হয় যে মই ভিডিঅ'টো কৰিম, এনেকুৱা ধৰণৰ আমি চাম পিছত। চ' সেইকাৰণে হাজবেণ্ড এজন ছোৱালীজনীৰ কাৰণে কেৱল যৌনতাৰ এক অবজেক্ট নহয়। হাজবেণ্ড এজন ছোৱালী এজনীৰ কাৰণে, মহিলা এজনীৰ কাৰণে, পত্নী এজনীৰ কাৰণে পিতৃ মাতৃ, ভগৱান, হাজবেণ্ড, ফ্ৰেণ্ডছ সকলো হয়। যেনেকৈ আমি মা দেউতাক সকলো ধৰণৰ কথা কওঁ, সেইবোৰ সকলোবোৰ কথা সেই অগ্নিসাক্ষী কৰোঁতে সেইবোৰ কথা দিয়া হয়, সকলোবোৰ কথা ক'ব লাগে। চ' ফ্ৰীলি ক'ব লাগিছিল, তেতিয়া হয়তো তাইৰ এই অৱস্থাটো নহ'লে হয়। গতিকে তাই এই নিজৰ কৰ্মৰ ফল তাই নিজে ভুগিছে, আৰু হয়তো ইয়াক উৎসাহ দিছে আমাৰ আইনে। আৰু কেনেকুৱা ধৰণৰ শুনি যে বোলে আমাৰ ল'ৰা ছোৱালী বা এজন হাজবেণ্ড ৱাইফৰ ল'ৰা ছোৱালী ক'ব যে মা ক'ত গ'ল, হাজবেণ্ডে ক'ব এই কাৰোবাৰ লগত কৰিব গৈছে, আইনে আমাক পাৰ্মিশ্যন দিছে, একো ক'বও নোৱাৰোঁ। কেনেকুৱা লাগে। গতিকে আমাৰ সমাজ লাহে লাহে কলংকিত হৈ আছে, তাৰে এক উদাহৰণ আপোনালোকে দেখা পাইছে। গতিকে এই আইনৰ ওপৰত আপোনালোকে কি ক'ব বিচাৰে কমেণ্ট কৰি জনাওক। আৰু ভিডিঅ'ত যদি বিশেষত্ব দেখা পাইছে লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।